নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'ত লৈ স্বাগতম। বন্ধুসকল, আপোনালোকৰ মনত কেতিয়াবা এই প্ৰশ্নটো আহিছিল কি জানি যে ভাৰতীয় ক্ৰিকেট দলত কালাৰটো খালি নীলাই কিয়? সিহঁতে খালি নীলা জাৰ্চি কালাৰ কিয় পিন্ধে? বেলেগ কালাৰটো পিন্ধিব পাৰিলে হয়, বা বেলেগ ৰঙা নীলা হালধীয়া বেলেগ নীলাটো পিন্ধে, বেলেগ কালাৰটো পিন্ধিব পাৰিলে হয়। সেই নীলা কালাৰটো কিয় কি কাৰণে পিন্ধে? আপোনাৰ চাব, যেতিয়া BCCI যেতিয়া আপোনাৰ জাৰ্চি কালাৰটো বনালে, তেতিয়া তাৰমানে আপোনাৰ এইফালে কেশৰী কালাৰ, তারপরে হোয়াইট কালার, এবার গ্রিন কালার আর ব্লু কালার আছে। কিন্তু বন্ধুসকল চাব, আপনারা অরেঞ্জ কালারও দিব পারি নহয়, গ্রিন কালারও দিব পারি নহয়। এই ব্লু কালারটো কিয় দিলে? আজি ভিডিঅ'টো মই কৈ আছোঁ, বিলৰ পিছে বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই ভিডিঅ'টোৰ মাজত মই এটা প্ৰশ্ন এটা সুধিম। এই প্ৰশ্নৰ যোনটো ছাবস্ক্ৰাইবাৰে ভালকৈ উত্তৰ দিব পাৰিব, সেই ছাবস্ক্ৰাইবাৰক মই এটা গিফ্ট দিম। আৰু গিফ্টটো কি হ'ব সেইটো মই পিছত ক'ম। আৰু বন্ধুসকল, এই আৰু যোনটো কমেণ্ট দিব লাগিব, মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিছোঁ। সেই ইনষ্টাগ্ৰামৰ লিংকটো ক্লিক কৰি মোৰ একাউণ্টত যায় সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব। আৰু বন্ধুসকল, এই জাৰ্চি কালাৰটো কিয় নীলা মই এতিয়া কৈ আছোঁ, শুনক বন্ধুসকল। চাওক, আমাৰ জাতীয় পতাকাত আমাৰ অৰেঞ্জ, হোয়াইট এন্ড গ্রিন কালার আছে আর ব্লু কালার আছে। কিন্তু বন্ধুসকল, এই জার্সি কালারটো দিছে ব্লু। আর মই এই কাহিনীটো কৈ আছোঁ, 1985-ত অষ্ট্ৰেলিয়াত এখন টুৰ্ণামেণ্ট এখন পাতিছিল। তাতে 7খন দেশ তাতে যোগদান দিছিল। তাৰ মাজত আমাৰ ভাৰত আছিল। সকলো দেশক কৈছিল যে আপোনালোকৰ দেশৰ নিজৰ নিজৰ এটা কালাৰ চইচ কৰি লওক। সেই তেতিয়া অষ্ট্ৰেলিয়া য়েল্লো লৈছিল, পাকিস্তানে গ্ৰীণ লৈছিল আৰু ইণ্ডিয়া ব্লু লৈছিল। ব্লু কিহৰ কাৰণে সেইটো মই কৈ আছোঁ বন্ধু। চাওক, ভাবিছে যে এই ব্লু কালাৰ আপোনালোকে অৰেঞ্জ কালাৰ হয় বা হোৱাইট কালাৰ হয় বা গ্ৰীণ কালাৰ হয়, এই ব্লু কিয় ল'লে? মই কৈ আছোঁ, অৰেঞ্জ নোলোৱা কাৰণটো হ'ল যে পলিটিকেল পাৰ্টিৰ লগত যোগ হোৱাৰ কাৰণে এই অৰেঞ্জটো লোৱা নাই, হোৱাইটটো এইকাৰণে লোৱা নাই যে আগতে হোৱাইটে আছিল, এতিয়া হোৱাইট পিন্ধি এইকাৰণে কোনো পাৰ্থক্য নাই, একে হয়। সেইকাৰণে হোৱাইটটো বাদ দি পেলাই এই গ্ৰীণটো ল'ব খোজোতে এই গ্ৰীণটো যেতিয়া পাকিস্তানে তেতিয়া গ্ৰীণ কালাৰ লৈ লৈছে। পাকিস্তানৰ নিমিলৰ কাৰণে এতিয়া আমাৰ এটাই অপশ্যন আছিল ব্লু কালাৰ। এই ব্লু কালাৰটো লৈ পেলাই এই অশোক চক্ৰৰ যোনটো ব্লু কালাৰ, সেই ব্লু কালাৰটো লৈছে ইণ্ডিয়া টিমে। কিন্তু যেতিয়া 1985-ত যেতিয়া ফাৰ্ষ্ট মেচ খেলিছিল ইণ্ডিয়াই, এই ইণ্ডিয়াৰ জাৰ্চি কালাৰটো লাইট ব্লু আৰু এই মাজত এইখিনি এটা য়েল্লো কালাৰ এটা এয়া আছিল। আপুনি ভাবিছে এই মানুহ য়েল্লো কালাৰ এইটো ক'ত পাই আহিল? এই তেতিয়া 1985-ত যেতিয়া অষ্ট্ৰেলিয়া যেতিয়া এই টুৰ্ণামেণ্টখন যেতিয়া হষ্ট কৰিছিল, সেই হষ্ট কৰাৰ সময়ত সেইটো 150 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে সকলো ইমান এই লিগটোৰ মাজত আপোনালোকে জাৰ্চিৰ মাজত য়েল্লো কালাৰ দিব লাগিব। সেইকাৰণে বা যিকোনো মাজত কালাৰ দিব, ইণ্ডিয়া তেতিয়া য়েল্লো কালাৰ দিছিল, সেয়ে কথা। আৰু সেইকাৰণে এই আমাৰ ইণ্ডিয়া টিমৰ জাৰ্চিটো হ'ল ব্লু। আৰু বন্ধুসকল, ভিডিঅ'টো আমাৰ বেছি দীঘল নকৰোঁ। তাৰপিছত 1992-ত যেতিয়া ইণ্ডিয়া খেলা ৱৰ্ল্ড কাপ খেলা হৈছিল, তেতিয়া ইণ্ডিয়া টিমৰ জাৰ্চিটো এনেকুৱা আছিল যে ডাৰ্ক কালাৰ আৰু মাজতে এইখিনি আপোনাৰ ৰঙা বগা সেউজীয়া নীলা কালাৰ এনেকুৱা কালাৰ আছিল। আৰু বন্ধুসকল, তেতিয়া প্ৰথমবাৰৰ বাবে ইণ্ডিয়া টিমৰ জাৰ্চিত লেখা আছিল ইণ্ডিয়া লেখা আছিল, আৰু পিছফালে লেখা আছিল সকলো নিজৰ নাম লেখা আছিল। সেইকাৰণে ইণ্ডিয়া টিমৰ জাৰ্চি কালাৰ হ'ল ব্লু। আৰু বন্ধুসকল, এই ভিডিঅ'টো এইখিনিয়ে। আৰু মোৰ প্ৰশ্নটো হ'ল এইটো যে এটা ফুটবলৰ কিমান ওজন? বন্ধুসকল, মই অপশ্যন দিছোঁ। নাম্বাৰ 1 800 গ্ৰাম, নাম্বাৰ 2 200 গ্ৰাম, নাম্বাৰ 3 900 গ্ৰাম, নাম্বাৰ 3 400 গ্ৰাম। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে মোৰ ইনষ্টাগ্ৰামৰ লিংকত ক্লিক কৰি মোৰ মেছেঞ্জাৰত মেছেজ কৰক, তেতিয়াহে মই আপোনাক ৰিপ্লাইটো দিব পাৰিম। বন্ধুসকল, এই প্ৰশ্নটো যোনে উত্তৰ দিব পাৰে সেইটো মই এটা যিকোনো এটা ভাল এটা গিফ্ট দিম। বন্ধুসকল, মোৰ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব।